তো ফ্ৰেণ্ডছ আজি বহুত ধুনীয়া জেগা এটালৈ যাই আছোঁ। তো চাই থাকক কলৈ যাই আছোঁ, ভিডিঅ'টো শেষলৈ তেতিয়া গম পাব। চাওক অলপ ভিউটো, চাওক কি ধুনীয়া ভিউ। নাহে গাইজ আহিবলৈ এতিয়া বালিবুটা চক সেইটো আৰু পাম আৰু বেছি দূৰ নাই, লক্ষীমপুৰ পুখুৰী যাই আছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। ছাৰপ্ৰাইজ, কি সুন্দৰ সেউজীয়া পৰিৱেশ, অলপ চাই লওক। এইখিনিতে চাই লওক অলপ 360 ভিউজ। তো গাইজ আহিবলৈ ফাইনেলি লক্ষীমপুৰ পুখুৰী। তো ফ্ৰেণ্ডছ আহি পালোঁ লক্ষীমপুৰ পুখুৰী। ইয়াতে জাষ্ট আহি পালোঁ আৰু অলপ চাই লওক, ইয়াতে ভিউটো অলপ চাই লওক, অলপমান ভিউ চাই লওক আপোনালোকে, কিমান ধুনীয়া পৰিৱেশ। পুখুৰীটো এৰিয়া প্ৰায় 200 বিঘামান হ'ব। এইটো লক্ষীমপুৰ আঞ্চলিক মিলন মহল সমিতি। এতিয়া ভিতৰলৈ ইয়াতে লেখা আছে ন' মাস্ক ন' এণ্ট্ৰি। অলপ মাস্কখন লগাই লওক আৰু বলকচোন ভিতৰলৈ চাওক কি আছে, চাই লওক অলপ ভিতৰলৈ। ভিতৰতে কি মাৰা আছে, বেটানকৈ লাগিছিল, এইটো চাই লওক অলপ ভিতৰৰ ফালে। এইটো লক্ষীমপুৰ আঞ্চলিক মিলন মহল সমিতি, ইয়াতে এইটো মন্দিৰ হয়। অলপ বেলেগ ভিতৰৰ ফালে যাওঁ, কি আছে চাই লওঁ।
always serenade each other with careless melodies. Something very deep inside us, the major and the minor, like piano keys, you played for me. ফ্ৰেণ্ডছ এতিয়া আহি পালোঁ আমি উত্তৰ পাৰত ইয়াতে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী দিনাখনে বহুত মানুহৰ সমাগম দেখিবলৈ পোৱা যায়। তো ইয়াতে বিশেষ আৰু একো নাই, ইয়াতে চাৰিওটা পাৰত পূৰা মানুহে ভৰি পৰে আৰু গোটেই পাৰকেইটা। ইয়াৰে মোৰ দুটাই বস্তু বেছি ভাল লাগিছে। তেনেহ'লে এটা পেলনীয়া সামগ্ৰী পেলাবৰ কাৰণে দিছে, এইটো চাওক। তো বহুত মানুহ আহেতো পিকনিক খাবৰ কাৰণে, সেইটো কাৰণে দিছে। আৰু এটা এইটো পানী খাবৰ কাৰণে, যাতে আৰু একো সুবিধা নহয় আৰু পানী চানী খাবৰ কাৰণে পিকনিক খাব আহিলে, তাৰ কাৰণে সেইটো দিছে। এয়া চাওক, অলপ ভিউটো চাই লওক আপোনালোকে। ইয়াৰে এখন তো কি ধুনীয়া। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি ভাল পালে চাই, তেতিয়াহ'লে বেল আইকনটো দবাই দিব। তো এতিয়া বাই বাই।